প্ৰায় ২৫০০ বছৰ আগতে ভাৰতবৰ্ষৰ তক্ষশিলা নগৰৰ এক সাধাৰণ ব্ৰাহ্মণ পৰিয়ালত এই মহান ব্যক্তিজনে জন্মগ্ৰহণ কৰে। চাণক্য নামৰ পৰম ধাৰ্মিক ব্যক্তিজনৰ পুত্ৰ হোৱা কাৰণে তেওঁৰ নাম চাণক্য ৰখা হয়। চাণক্য কেৱল মাত্ৰ নীতিশাস্ত্ৰতেই পণ্ডিত নাছিল, লগতে তেওঁ এজন অসাধাৰণ কূটনীতিজ্ঞ পণ্ডিত আছিল। সেয়ে তেওঁ কৌটিল্য নামেৰে বিখ্যাত হৈ পৰিছিল। বিষ্ণু সিদ্ধান্ত নামেৰে তেওঁ এখন জ্যোতিষ শাস্ত্ৰ ৰচনা কৰিছিল। এই শাস্ত্ৰ ৰচনা কৰি তেওঁ বিষ্ণু শৰ্মা নামেৰে পৰিচিত হ'ল। কিন্তু দেশ বিদেশত তেওঁ চাণক্য বা কৌটিল্য নামেৰেহে অধিকভাৱে পৰিচিত হৈ পৰিল। সেইটো হ'ল, এই প্ৰকাণ্ড জ্ঞানী পণ্ডিতজন প্ৰচণ্ড ক্ৰোধী আৰু জেদী মানুহ আছিল। তেওঁ নিজকে আনতকৈ ভিন্ন আৰু প্ৰধান বুলি বিশ্বাস কৰিছিল। সৰুকালৰ পৰাই ভগৱান বিশ্বাসী আছিল। বেদ পুৰাণ আদি শাস্ত্ৰৰ প্ৰতি আছিল অগাধ কৌতূহল আৰু আকৰ্ষণ। কৃষ্ণতত্ত্ব বিষয়ত তেওঁৰ অতি পাৰদৰ্শী আছিল। কৃষ্ণৰ বিষয়ে অপ্ৰিয় কথা ক'লে তেওঁ তৎকালেই তাৰ তীব্ৰ প্ৰতিবাদ যুক্তি সহকাৰে আৰু প্ৰবলভাৱে প্ৰতিপন্ন কৰিছিল। এই মহান ব্যক্তিজন যে অত্যন্ত জেদী আৰু ক্ৰোধী আছিল, এটা মাত্ৰ উদাহৰণৰ পৰা বুজিব পাৰি। তেওঁ যেতিয়া যুৱক আছিল, এদিন পথত গৈ থকা অৱস্থাত তেওঁ ভৰিত কুশবনৰ কাঁইতে পিন্ধিলে। ভৰিৰ পৰা তেজ ওলাবলৈ ধৰিলে। তেওঁৰ ভীষণ খং উঠিল। কুশবিলাক পুলিয়ে পোখাই উভালি নিৰ্মূল কৰিবলৈ তেওঁ দৃঢ় সংকল্প হ'ল। লগে লগে তেওঁ কুশবোৰক হাতেৰে উভালিবলৈ ধৰিলে। এফালৰ পৰা তেওঁ কুশবনবোৰ নিৰ্মূল কৰি যাবলৈ ধৰিলে। পুনৰ যাতে কুশবনবোৰ গজি নুঠে তাৰ কাৰণে তেওঁ কুশবনৰ গুৰিত গৰম পানী ঢালিবলৈ ধৰিলে। সেই সময়ত সেই পথেৰে নন্দবংশৰ শেষ সম্ৰাট ধননন্দৰ মন্ত্ৰী গৈ আছিল। ধননন্দই মন্ত্ৰীৰ লগত সদায় বেয়া ব্যৱহাৰ কৰিছিল। ৰজাৰ প্ৰতি প্ৰতিশোধ পৰায়ণ হৈ মন্ত্ৰীয়ে যিকোনো উপায় বিচাৰি আছিল, কিন্তু কোনো উপায় বা সুযোগ পোৱা নাছিল। এইদৰে সদায় অপমানিত জীৱন ব্যতীত কৰিছিল। কেইদিনমান পাছত মহাৰাজ ধননন্দৰ পিতৃৰ বাৰ্ষিক শ্ৰাদ্ধৰ সময় হৈছিল। ধননন্দই পত্নীক এজন বিচক্ষণ শাস্ত্ৰজ্ঞ পণ্ডিতক নিমন্ত্ৰণ কৰি আনিবলৈ আদেশ দিলে। সেই উদ্দেশ্য লৈ মন্ত্ৰী পথত গৈ থাকোঁতে দূৰৰ পৰা চাণক্যৰ কৰ্মকাণ্ডবোৰ দেখিলে। বুদ্ধিমান মন্ত্ৰীয়ে নিমিষতে সকলো বুজি পালে যে ৰজাৰ প্ৰতি প্ৰতিশোধ লোৱাত এই জেদী মানুহজন একমাত্ৰ সহায়ক হ'ব। তেওঁ ওচৰলৈ আহি চাণক্যৰ সকলো কথা শুনিলে। এইজন উগ্ৰচণ্ডী পৰম ক্ৰোধী ব্যক্তিক যদি কিবা উপায়েৰে ৰজা ধননন্দৰ প্ৰতি ক্ৰোধিত কৰিব পৰা যায়, তেনেহ'লে প্ৰতিশোধ লোৱা কাৰ্য সহজে সম্পন্ন হ'ব। এইদৰে সাতে পাছে চিন্তা কৰি মন্ত্ৰীয়ে চাণক্যক মহাৰাজ ধননন্দৰ পিতৃৰ বাৰ্ষিক শ্ৰাদ্ধত পৌৰোহিত্য কৰিবৰ কাৰণে সাদৰেৰে নিমন্ত্ৰণ কৰি গ'ল। যথাসময়ত চাণক্য আহি শ্ৰাদ্ধত পৌৰোহিত্য কৰিবৰ কাৰণে ৰজাঘৰত উপস্থিত হ'ল। ইফালে যদিও ৰজা ধননন্দই মন্ত্ৰীক পুৰোহিত আনিবলৈ আদেশ দিছিল, কিন্তু মন্ত্ৰীৰ ওপৰত তেওঁৰ তিলমানো বিশ্বাস নাছিল। সেয়ে তেওঁ আন এজন মন্ত্ৰী ৰাক্ষস বৰ্মনক এজন ভাল পণ্ডিত ব্ৰাহ্মণ আনিবৰ কাৰণে কৈ থৈছিল। ৰাজ আদেশ সুকলমে পালন কৰি তেওঁ এজন পণ্ডিত ব্ৰাহ্মণ লৈ আহি দেখিলে যে আগতেই এজন পণ্ডিত আহি পুৰোহিতৰ আসনত থমক কৰে বহি আছে। মন্ত্ৰী ৰাক্ষস বৰ্মনে এই কথা ধননন্দক জনালে। আনহাতে চাণক্য যদিও সুপণ্ডিত, মহাজ্ঞানী আৰু প্ৰখৰ ৰাজনীতিবিদ আছিল, কিন্তু তেওঁ দেখাত অতি কদাকাৰ কুৎসিত কুৰূপ আছিল। সংবাদ পাই ৰজা নন্দই ৰাজসভালৈ আহি দেখিলে যে এজন অতি কৃষ্ণবৰ্ণ কদাকাৰ কুৎসিত ব্যক্তি আহি পুৰোহিতৰ আসনত বহি আছে। ৰজা অতি ক্ৰোধান্বিত হ'ল। লগে লগে তেওঁ এজন ৰখীয়া সৈন্যক আদেশ কৰিলে, এই কদাকাৰ ব্যক্তিজনক চুলিত ধৰি পুৰোহিতৰ আসনৰ পৰা তুলি গটিয়াই বাহিৰ কৰি দে। সভাৰ মাজত অগণন মানুহৰ সন্মুখত এইদৰে ভীষণ অপমান পাই ধননন্দৰ ওপৰত চাণক্য প্ৰচণ্ডভাৱে ক্ৰোধিত হৈ পৰিল। ক্ৰোধাগ্নিত জ্বলি তেওঁ কঁপি কঁপি ৰাজসভাত থিয় হৈ নিজৰ মূৰৰ সীসা খুলি ৰজা ধননন্দক উদ্দেশ্য কৰি ক'লে, মহাৰাজ, তুমি মদগৰ্বী হৈ পিতৃশ্ৰাদ্ধৰ সময়ত যি ধৰণে মোক অপমানিত কৰিলা, মন দি শুনা। মই যদি যথাৰ্থতে পণ্ডিত হওঁ, যথাৰ্থ ব্ৰাহ্মণ হওঁ, শাস্ত্ৰজ্ঞ আৰু নিষ্ঠাৱান হওঁ, তেন্তে তুমি ইয়াৰ উপযুক্ত প্ৰতিফল পাবা। আৰু শুনি লোৱা, যেতিয়ালৈকে মই নন্দবংশ ধ্বংস কৰিব নোৱাৰোঁ, তেতিয়ালৈকে মই আৰু মোৰ এই সীসা নাবান্ধো। কম্পিত স্বৰেৰে এই কথাকেইটা উচ্চাৰণ কৰি পৰম ক্ৰোধত অশান্ত হৈ তেওঁ ধননন্দৰ ৰাজসভা ত্যাগ কৰিলে। চাণক্যৰ ৰাজসভাত ভয়ানক অপমান কৰা কিছুদিনৰ পাছত ৰজা ধননন্দৰ অসন্তুষ্ট মন্ত্ৰী পুনৰ কূটনীতিবিদ চাণক্যৰ ওচৰলৈ আহিল।
কি উপায়েৰে নন্দবংশ ধ্বংস কৰা যায়, কি ধৰণে ৰাজসিংহাসনৰ পৰা ধননন্দক উৎখাত কৰা যায়, সেই বিষয়ে তেওঁ চাণক্যৰ লগত আলোচনা কৰিলে। সুযোগ নিজে নিজে ওলাল। সেই সময়ত নন্দবংশত এজন পৰম শক্তিশালী জ্ঞানী আৰু সাহসী বীৰ যুৱক আছিল। তেওঁৰ নাম হ'ল চন্দ্ৰগুপ্ত। পিছে কোনোবাই কয় যে তেওঁ নন্দ ৰজাৰ উপপত্নী মূৰাৰ পুত্ৰ। গ্ৰীক লেখকে কৈছিল চন্দ্ৰগুপ্ত সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। ইয়াৰ বিপৰীতে বৌদ্ধ আৰু জৈন গ্ৰন্থত কোৱা হৈছিল চন্দ্ৰগুপ্ত পিপল্লী বনৰ মূৰীয় ক্ষত্ৰিয়। কথিত আছে ক্ষত্ৰিয় মূৰীয় বংশৰ শাসক আছিল চন্দ্ৰগুপ্তৰ পিতৃ। কিবা কাৰণত মগধ সম্ৰাট ধননন্দই তেওঁক হত্যা কৰিছিল। সেয়ে পিতৃ হত্যাৰ প্ৰতিশোধ ল'বলৈ চন্দ্ৰগুপ্তই সুযোগ বিচাৰি আছিল। এতিয়া সুৰবৰ্ণৰ সুযোগ ওলাল। চন্দ্ৰগুপ্ত চাণক্যৰ লগত মিলিত হ'ল। দৰাচলতে দূৰদৰ্শী চাণক্যই নিজৰ উদ্দেশ্য সাধন কৰিবলৈ চন্দ্ৰগুপ্তক উপযুক্ত বিবেচনা কৰিলে। এতিয়া চাণক্য, চন্দ্ৰগুপ্ত আৰু ধননন্দৰ অসন্তুষ্ট মন্ত্ৰী এই ত্ৰিমূৰ্তি একলগ হৈ নন্দবংশ ধ্বংসযজ্ঞৰ কাৰণে মন্ত্ৰণা কৰিবলৈ ধৰিলে। সেই সময়ত গ্ৰীক সম্ৰাট মহাবলী আলেকজেণ্ডাৰৰ ওচৰৰ চন্দ্ৰগুপ্তই যুদ্ধবিদ্যাৰ প্ৰশিক্ষণ লৈ আছিল। চন্দ্ৰগুপ্তৰ বাহুবল, চাণক্যৰ কূটকৌশল, অসন্তুষ্টৰ মন্ত্ৰীৰ প্ৰতিহিংসা, পৰায়ণতা আৰু কূটবুদ্ধি এই তিনিওৰে একত্ৰিত যত্নত শক্তি সংগ্ৰহ কৰি ধননন্দক আক্ৰমণ কৰে। যুদ্ধত ধননন্দ পৰাজিত আৰু নিহত হ'ল। চাণক্যই নিজৰ প্ৰতিজ্ঞা পূৰণ কৰিলে, নিজৰ কূটকৌশলৰ দ্বাৰা নন্দবংশ ধ্বংস কৰিলে। এইদৰে তেওঁৰ প্ৰতিশোধ পূৰ্ণ হ'ল। এতিয়াহে তেওঁ প্ৰতিজ্ঞা কৰা মতে পুনৰ সীসা বন্ধন কৰি চন্দ্ৰগুপ্তক মগধৰ সিংহাসনত বহুৱালে। নিজে প্ৰধানমন্ত্ৰীৰ গুৰু দায়িত্ব গ্ৰহণ কৰি দেশৰ কল্যাণৰ কাৰণে চিন্তা কৰিবলৈ ধৰিলে। এতিয়া চাণক্যৰ সুমন্ত্ৰণাত মগধ সাম্ৰাজ্যই উত্তৰ উন্নতিৰ পথত অগ্ৰসৰ হ'বলৈ ধৰিলে। চন্দ্ৰগুপ্তই প্ৰবল পৰাক্ৰমেৰে যৱন আৰু শ্লেষবোৰক পৰাজিত কৰিলে। তেওঁৰ সুশাসনত দেশৰ সামাজিকভাৱে শান্তি বিৰাজ কৰিবলৈ ধৰিলে। ৰাজ্যৰ শত্ৰুবোৰক চাণক্যই ধ্বংস কৰিবলৈ ধৰিলে। এই কথা সূৰ্য পোহৰৰ দৰে সত্য যে চন্দ্ৰগুপ্তৰ এই অভূতপূৰ্ব সাফল্যৰ কাৰণে সকলো কৃতিত্ব আছিল মহাপণ্ডিত চাণক্যৰ। চাণক্যৰ সুমন্ত্ৰণা ক্ৰমেই মৌৰ্যবংশৰ প্ৰতিষ্ঠা সম্ভৱ হৈছিল। তেওঁ যত্নৰ ফলতেই চন্দ্ৰগুপ্ত প্ৰাচীন ভাৰতৰ একছত্ৰী সম্ৰাটৰূপে প্ৰতিষ্ঠিত হৈছিল। মহাপণ্ডিত চাণক্যই নিজ প্ৰযত্নৰেই চন্দ্ৰগুপ্তক মগধৰ সিংহাসনত প্ৰতিষ্ঠিত কৰি কিছুকাল ভালদৰে ৰাজশাসনত সহায়তা কৰাৰ পাছত মন্ত্ৰীপদ ত্যাগ কৰি তপস্যা কৰিবৰ কাৰণে বনলৈ গমন কৰিলে। এইজনেই মহাপণ্ডিত চাণক্য। তেওঁৰ সৰ্বশাস্ত্ৰ বিশাৰদ সুপণ্ডিত আছিল। তেওঁৰ তীক্ষ্ণ বুদ্ধিৰ সন্মুখত কোনো তিষ্ঠিব নোৱাৰিছিল। এফালে তেওঁ যেনেদৰে পৰম নৈষ্ঠিক ব্ৰাহ্মণ আছিল, আনফালে তেওঁ সত্যবাদী, তেজস্বী আৰু জিতেন্দ্ৰিয় আছিল। মগধ সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী হৈও তেওঁ অতি সাধাৰণভাৱে জীৱন যাপন কৰিছিল। কিন্তু তেওঁৰ বিচক্ষণতা আৰু পাণ্ডিতৰ প্ৰভাৱত দেশ বিদেশ কম্পমান আছিল। চন্দ্ৰগুপ্ত সম্ৰাট হ'লেও চাণক্যৰ নিৰ্দেশ নহ'লে কোনো কাম নকৰিছিল। চাণক্যৰ মতে ধৰ্ম সকলোৰে ঊৰ্ধত, এয়াই একমাত্ৰ সত্য। সকলোৱে ধৰ্মপথত থাকি জীৱন যাপন কৰা শ্ৰেয়।